Hello guys, welcome back to my YouTube channel NK Vlog. আশা কৰোঁ সকলোৱে ভালে আছে। আজি হ'ল উৰুকা। আমাৰ নতুন হাপৰতাৰী গাঁৱত উৰুকাৰনো কি আয়োজন কৰি আছে তাকে আপোনালোকক দেখুৱাম। একেবাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক ভিডিঅ'টো। ধন্যবাদ। গাইজ, আমাৰ নতুন হাপৰতাৰী গাঁৱৰ মেজি দুটা আপোনালোকক দেখুৱাম, চাই থাকক। এয়া চাওক গাইজ, এইটো হ'ল আমাৰ পুৰুষসকলৰ মেজি। ইমান ধুনীয়া হৈছে চাওক গাইজ। আৰু এইটো হ'ল মহিলাসকলৰ মেজি, এইটোও ধুনীয়া হৈছে। আৰু এতিয়া আমাৰ চব্জি কুটি আছে পুৰুষসকলে, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এয়া চাওক গাইজ, চব্জি কুটি আছে। এয়া আলু সান্দিতত আছে আৰু সকলোৱে এনেকৈ চব্জি কুটি আছে। আৰু চাওক গাইজ, আৰু এই দুটা আজি কাটিব আৰু ৰাতিলৈকে কি হয় সকলোকে দেখুৱাই আছোঁ। আৰু গাইজ, এতিয়া আমাৰ ৰান্ধনীয়ে ভাত বনাই আছে, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আৰু এয়া চাওক গাইজ, ছাগলীৰ মাংস বনাই আছে ৰান্ধনীয়ে। এয়া চাওক গাইজ, সকলোৱে ভাত খাই আছে আৰু ময়ো এতিয়া খাম। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো বনাওঁতে বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এটি নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।